নমস্কাৰ মোৰ মৰমৰ ইউটিউব ফেমিলিসকল, মই তৃষ্ণাই পুনৰবাৰ আপোনালোকক অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু যিহেতু আমি ঘৰৰ কাম আৰম্ভ কৰিছোঁ, তো কিমান দূৰ হ'ল আপোনালোকক দেখুৱাই আছোঁ। আৰু আজি ময়ো আহিছোঁ যোগালী হ'বলৈ, কাৰণ যোগালী নাই কেইদিন অকলে নোৱাৰে। বহুত দূৰৰ পৰা ইটাবিলাক মছলাবিলাক আনিব লাগে, অকলে দিগদাৰ হয় কাৰণে ময়ে যোগালী হওঁ বুলি কিনে ময়ো আহিছোঁ লগত আজি। আৰু ইটাবিলাক আনি দিলোঁ কেইটামান, আৰু এতিয়া পানী জিকাই আছে এনেকৈ, কাৰণ বহুত দিন হ'ল ইটাবিলাক শুকাই গৈছে। আৰু এই ইটাবিলাক আমাৰ ঘৰতে বনোৱা, আমি নিজে বনোৱা আছিল। বেছি বনোৱা নাই, 200 মান হ'ব চাগে নিজে বনোৱা চিমেণ্টৰ ইটা, আৰু বাকীখিনি কিনা হৈছে। আৰু এতিয়া মানুহজনে ৱাল গাঠা আৰম্ভ কৰি আছে। আৰু এইবিলাক লিণ্টাৰবিলাক বেলেগ যোগালী লৈ আহিছিল, মই অহা নাছিলোঁ। তো এতিয়া সিহঁতে সময় নাপায় কাৰণে এতিয়া মই আহিছোঁ, অকলে নোৱাৰে। বহুত দূৰৰ পৰা ইটা বালিবিলাক আনিব লাগে, সেইকাৰণে অকলে দিগদাৰ হয় কাৰণে ময়ো আহিছোঁ। আৰু সেইফালে বিহুৰ আৰম্ভ চলি আছে, মানে বিহুৰ কি বুলি কয়, আখৰা চলি আছে ইফালে, তাতে বিহু ফাংচন হয় তাতে। আৰু আমি আমাৰ ঘৰটো হ'লে আমাৰ ঘৰৰ পৰাই চাব পাৰিম। আৰু সেইফালে স্কুলবিলাক আছে, আপোনালোকক দেখুৱাই আছোঁ আমাৰ বাৰীখনৰ পৰা চাৰিওফালে। মানে বহুতে সোধে আৰু কোনোবা যে চিঙিৰা কোনখিনি জেগাত ঘৰ বান্ধি, যাতে কোনোবা আহিব বিচাৰিলে আমাৰ ঘৰত আহিব সহজ হয়। এই দুখন LP আৰু স্কুল আছে ইফালে। আৰু মই এনেকৈ মছলাবিলাক লৈ দি আছোঁ, মানুহজনে মছলাবিলাক মিক্স কৰে আৰু মই লৈ দিওঁ। আৰু বহুত দূৰ যাব লাগিব, ইয়াৰ টিং পাৰ হয় আৰু বহুত দূৰ। আৰু এতিয়া ইটাবিলাকো লৈ দিওঁ মাজে মাজে। আৰু আজি এক চাইড হোৱা কৰিলোঁ। আৰু যোৱাকালি এইখিনি কৰা হৈছিল, তো আৰু তাতে 3 লাইনমান আৰু উঠাই দিয়া হৈছে আজি। আৰু এইটো সৰু মিস্ত্ৰীটোতো থাকিবই,